কৈ মাৰিব আহিছ এনেই কলেজৰ লগৰ সোপাক মাতি আনিছে হেই মা মই মান থাকাচোন মোৰ কিবা বাৰ্থডে পাতিব মন নাযায় নেকি দেখিছো নহয় বাপে 3 কেজি মাংস আনিছিলে ভাইৰ লগত মিলি কেৰাহী উদং কৰি দিলি কুদা জুল অকমানহে থৈ দিছ আলু দুটা সৈতে এতিয়া মই হেকন দি আলহীক কেনেকে দিম এই মা মিছা কথা নকবা দেই তুমিও খাইছা কিন্তু মইনো কিমান খাইছো এপোৱা মানো নহব হ'ব দিয়া এতিয়া সেই যিকণ আলু আছে হেকনকে ভাঙি পেলাই পানী অকমান দি নিমখ অকণ দি পেলাই গৰমাই দিয়াকে যোৱা এনেও তাহাঁতে বেছিকে নাখায় নহয় আৰু তাহাঁতেতো কি বুজি পাব হয় নহয় তাকে কৰিবগে লাগিব দিদিও নাই নহয় এতিয়া বনাবলে ঐ তোৰ লগৰখিনি আহিলেই হ'বলা তই এইখিনি অকমান অতিথি আপ্যায়ন কৰগে মই সেইখিনি গৰমাই দিওঁগে বাৰু হ'ব বাৰু দে মা ঐ মই ভিতৰলৈকে যাওঁ সেই নমিতাক দেখিলে মোৰ বিৰাট লাজ লাগে মই ভিতৰতে গেম খেলোঁগে দেই হ'ব বাৰু যা কিন্তু মোৰ লেপটপত হাত নিদিবি কিন্তু কৈ দিছো তইনো কি বুজি পাবি ভিতৰত কি চলি আছে ঐ সঁচাকে কৈছো কিন্তু কথা বেয়া হৈ যাব লেপটপত হাত দিলে হেপী বাৰ্থডে স্মিতা থেংক ইউ হেপী বাৰ্থডে স্মিতা হেপী বাৰ্থডে স্মিতা হেপী বাৰ্থডে স্মিতা থেংক ইউ দে বিৰাট থেংক ইউ তহঁত আহাৰ কাৰণে কিমান ভাল লাগিল নহয় বাৰু সেইবোৰ হ'ব পিছত কেক কাটিলি নেকি বাৰু ঐ খাবলৈনো কি বনাইছ আহি পালেই মানে তোৰ খোৱাৰ কথা ন অলপ মনে মনে থাকচোন খাব লাগে ঘৰত পেট খালি কৰি আহিছ হ'বলা খকুৱাটো তেনেকে নকবি দেই খাদ্য মানুহৰ প্ৰাণ হেৰি নহয় আমি বাৰু বহিছো পিছে তই আন্টিক কৈ নহা হ'বলা আমি আহিছো বুলি মই পাহৰি গৈছিলো তহঁত বচোন দেই মই মাক কৈ আহোঁ ইমান সময় হৈ গ'ল খাবলৈ দিয়া নাই যে ইমান সময় দেখোন আমাৰ এই বা পুতেকৰ বাৰ্থডে খাবলৈকে দি দিছিলে তহঁত দুটা ককাই ভনীয়েক মানে সঁচাকে খকুৱা লাজ নাপাওঁ হ'বলা মানুহৰ ঘৰত আহি পেলাই যেনেকে খোৱা কৰি থাকিবা মনে মনে থাকচোন অকমান তহঁতৰ সেইটো পেট নে কুঁৱা স্পেলিং মিষ্টেক কুঁৱা নহয় সেইটো আমাৰ টেংকি কুঁৱাই হওক টেংকিয়ে হওক মুঠতে এতিয়া খোৱা কৰি নাথাকিবি কিন্তু দেই আহিলা ন হয় আন্টি আহিলো বহাচোন দেই মই তোমালোকৰ কাৰণে ঠাণ্ডা আৰু এই অকমান কিবা এটা নিমখীয়া লৈ আহোঁ পিছে আন্টি নিমখীয়াত কি আছে বাৰু এনেই সুধিছো মই ঠিক আছে বাৰু তথাপিও লৈ আহোঁ ঐ তই ব'ল আজি ঘৰলৈ তোক মই দেখুৱাই আছো বিহু ঐ মানুহজনী যদিও গাঁৱত বিয়া হৈছে তামাম পইচাৱালী আছে কিন্তু দেই মই ভিতৰত চিপছৰ পেকেট খুলিলে আৰু সেই ঠাণ্ডাও খুলিছে কিবা লোৱা খোৱা থেংক ইউ আন্টি থেংক ইউ কিন্তু পৰিমাণটো অলপ কম হ'ল নেকি আন্টি ধেমালি কৰিছো আন্টি ধেমালি পিছে স্মিতা কলে গ'ল আৰু আমাৰ হেৰিও দেখা নাই নমিতাকো দেখা নাই দেখোন আছে তাহাঁত দুজনীয়ে ভিতৰতে সোমাই যিহে কথা পাতি আছে মই মাতি দিছো ৰবা দুইজনীকে খাইছ ন খাইছো ঠাণ্ডা নামত গৰম চাগে অলপ আগতে মানে নমিতাই শুন্তিক দেখিলে আৰু শুন্তিও নমিতাক দেখিলে সেইটোতে চাগে 5 মিনিট লাগিছে আৰু তহঁতৰ হ'লে বল ডাইনিং টেবুললৈকে একেলগে খাবলৈ বহি দিওঁ বল মই আন্টিক অলপ সহায়ো কৰি দিওঁগে ৰ মই অলপ আগে ভাগেই যাওঁ শুন্তি আৰু আমাৰ নমিতাৰ মাজত যিখন মছলা ধৰিছে বেলেগ মাংসত মছলা নিদিলেও হ'ব আৰু মাংসৰ কথা ওলাইছে যেতিয়া আমাৰ মানে কোনেও মাংস নাখায় যে সেইকাৰণে পনীৰকে বনাইছো আৰু অকমানকে হ'ব বাৰু দে মই যাওঁ আন্টিক সহায় কৰিবলৈ পিংকি ব'ল ৰাতিপুৱা মুখ চাই খোৱা পৰা উঠিছিলো বৰ ধুনীয়া বনাইছে দেই সুগন্ধতে ভাল লাগি গৈছে এটুকা মনে মনে খাই চাওঁ ৰ বিৰাট টেষ্টি দেখোন ধৰি ললো চোৰ মনে মনে আগে ভাগে আহি খাবলৈ আহিছিলে ন নাই খাবলৈ একো অহা নাই হাতত কি সেয়া তেতিয়াহ'লে বাৰু যা হওক খা একো নাই মই তোৰ ওচৰতে বহো ৰ নমিতা If you don't mind, মই এখিনতে বহিব পাৰোনে? কি? তই তাৰমানে ইয়াত বহিবি? মই উঠিয়ে দিওঁ নেকি?
হৈছে কিন্তু দেই যা 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 উঠ উঠ মা খাবলৈ আনা আকৌ খাবলৈ বিৰাট টেষ্টি হৈছে মা আন্টি খাবলৈ বিৰাট টেষ্টি হৈছে ভাল হৈছে নে মই জানিছিলে ভাল হ'ব বুলি পিছে জুলত দেখোন অকমান হাৰ্ডি পালো কিয় একোৱেলি মানে কথাটো হ'ল কি এনেকুৱা আমাৰ ইহঁতে মাংস নাখায় যে তো মই সেইকাৰণে মাংস দিয়া মছলা অকমানকে দিছো আৰু বহুত খাই দিলো আৰু খাব নোৱাৰিম চাগে আৰু তোমালোকৰ খাই বৈ হৈ গ'লে আৰু নাচ গান অলপ কৰিবা নেকি আমাৰো ভাল লাগে হয় নহয় ঠিক আছে বাৰু মা আমি নমিতা আমি একেলগে নাচিম দেই ব'লা 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 শিউৰ শুনতি মা মই এটা কথা বুজি নাপালো দালিখিনি খাওঁতে অলপ টেঙা টেঙা কিয় লাগিল বাৰু তহঁতে বুজি নাপালি হ'বলা তহঁতে যে জোলকণ যে খাই দিলি তেতিয়াতো কমি গ'ল নহয় মই পঢ়িয়া দালি অকণমান তাতে ঢালি দিলো অলপ অলপ গোন্ধালে টেঙা টেঙাও লাগিলে মই আৰু তাতে আৰু দুটোপাল নেমু চেপি দিলো আৰু টেঙা হৈ গ'ল বন্ধুসকল যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো কিন্তু বজাবলৈ নাপাহৰিব দেই প্লিজ মহলে আহিছো পিছলৈ আকৌ লগ পাম বাই বাই মা মই ছাবস্ক্ৰাইবাৰখিনিক দেখাবলৈহে একো নকলো তই কিন্তু জিনিয়াছ দেই